Hello friends, মই বন্দিতা আজি আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেললে মই আপোনালোকলৈ লৈ আহিছো এটা বহুত টেস্টি ৰেচিপি হেতু হয় তিলত দিয়া চিকেন আপোনালোকে ভিডিওটো এন্ডলৈকে চাব আৰু যদি ভাল পায় তেতিয়া হলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু কমেন্টত জনাব কেনেকুৱা লাগিছে আৰু বেল আইকনটো ক্লিক কৰি দিব প্ৰথমতে গৰম কেৰাহীখনত অলপ তেল দি দিব তেলখিনি গৰম হৈ গলে পিয়াজ দিব মই দুটা পিয়াজ আগতে পিহি থৈছিলো ভালদৰে এতিয়া ভালদৰে পিয়াজখিনি লৰাব আৰু অলপ ফ্ৰাই হোৱা যেন দেখিলে নহৰু আদাৰ পেষ্টটো দি দিব আদাৰ কেঁচা গোন্ধটো নোযোৱালৈকে ভালদৰে ফ্ৰাই কৰিব মছলাখিনি এতিয়া কেৰাহীখনত চিকেনখিনি দি দিব মই আধা কেজি চিকেন লৈছো 1 চামুচ হালধি আৰু 1 চামুচ নিমখ দি পেলাই মই চিকেনখিনি মেৰিনেট কৰি থৈছো 1 ঘণ্টাৰ কাৰণে চিকেনখিনি ভালদৰে লৰাব এতিয়া জলকীয়া 4-5টা মান দিব আৰু ঢাকনিখন মাৰি দিব 10 মিনিট মান হোৱাৰ পাছত ঢাকনখন উঠাই দিব এতিয়া দেখিব যে চিকেনখিনিৰ পৰা অকমান পানী ওলাইছে চিকেনখিনি লৰাব আৰু গেছৰ ফ্লেমটো মিডিয়াম কৰি দিব লৰাই যেতিয়াই পানীখিনি শুকোৱা যেন লাগিব তেতিয়াই আলুখিনি দি দিব যেতিয়াই দেখিব যে আলুখিনি সিজিছে তেতিয়াই পিছি থোৱা তিলখিনি দি দিব মই আগতে 2 টেবুলস্পুন কোলা তিল ড্ৰাই ৰোষ্ট কৰি পেলাই মিক্সিত পিছি থৈছো এতিয়া মিক্সিত পিছা তিলখিনি জাস্ট পানী অকণ দি পেলাই চিকেনখিনি দি দিছো আপুনি যদি 1 কেজি চিকেন বনাই তেতিয়া হলে 4 টেবুলস্পুন লব আৰু আধা কেজি চিকেনত মই 2 টেবুলস্পুন লৈছো এতিয়া ভালদৰে চিকেনখিনিৰ লগত তিলখিনি মিক্স কৰি পেলাই লৰাব আৰু গেছটো লো ফ্লেম কৰি পেলাই অলপ দেৰি কাৰণে চিকেনখিনি ঢাকি দিব 7 মিনিট মান হোৱাৰ পাছত ঢাকনিখন উঠাই দিব আৰু চিকেনখিনি লৰাব এতিয়া মই পানী দিছো মই হাফ লিটাৰ মান পানী দিছো আপোনালোকে যদি গ্ৰেভি বনাব বিচাৰে অকমান কমও পানী দিব পাৰে পানী দি পেলাই ঢাকনখন লগাই দিব মই গেছৰ ফ্লেমটো হাইত ৰাখিছো এতিয়া যেতিয়াই পানীখিনি উতল খাব তেতিয়াই ঢাকনখন অতৰাই দিব মই গেছৰ ফ্লেমটো হাইত থৈছো আৰু পানীখিনি অলপ শুকাবলৈ দিছো যাতে কাৰীটো অলপ ঠিক হৈ যায় চাওক চিকেন কাৰীটো ঠিক হৈ গ'ল আৰু কালাৰটো কি ধুনীয়া হৈছে এয়া মোৰ মা আৰু দেতা আমি একেলগে ভাত খাইছো দেতা মাহতে খুব ভাল পায় তিলত দিয়া চিকেন খাই পেলাই দেতাৰ একদম ফেভাৰিট হয়